বন্ধুসকল, যেতিয়া আমাৰ দুখ আহে মানে মনলৈ বহুত দুখ আহি যায়, তেতিয়া এনেকুৱা এখন জেগালৈ মনত পৰে যিখন ঠাই একেবাৰে নিজান হৈ থাকে। তো আজি এনেকুৱা এটা দিন আহিলে যিটো আমাৰ দুখ সকলোৰে আহিলে, আৰু আজি চব পুৰা ৰাজপথ শূন্য নিজান। এয়া অসম নহয়, এয়া তামিলনাডুৰ এটা পথ আৰু খালী ৰোড বুলি কোৱা যায়। ইয়াত চব ইমান শূন্য মানুহ, আৰু ইয়াত সম্পূৰ্ণ লকডাউন দিয়া নাই। মানুহে ভয়ত নিজে আৰু চৰকাৰে দিয়া নিয়মবিলাক মানি ইয়াতে একেবাৰে শূন্য। মানুহবিলাকে কিমান ধুনীয়াকৈ পালন কৰিছে লকডাউন। কিন্তু লকডাউন পালন কৰিলেও আমাৰ মনবিলাক যেনে এনেকুৱা লাগিছে মৰি গ'ল। মনবিলাকত আমাৰ একেবাৰে ফূৰ্তি বোলা বস্তুবিলাক নাই, ৰাজপথ শূন্য। তো দুখে লাগে এনেকুৱা কথাবিলাক ভাবিলে। আৰু আকৌ সেই দিনবিলাক ঘূৰি আহক, আপোনালোকেও বিচাৰক, ভগৱানক প্ৰাৰ্থনা কৰক, আৰু সোনকালে ঘূৰি আহিব তাৰে আশা কৰিছোঁ। আমিও আকৌ অসমলৈ ঘূৰি যাম, বিন্দাছ এনজয় কৰিম লগৰবিলাকৰ লগত। বন্ধুসকল, মই এতিয়া বৰ্তমান ডিউটিৰ পৰা গৈ আছোঁ। তাত আহিলে 10 টকা ভাড়া লয়। ৰুমৰ পৰা 10 টকা ভাড়া লৈ আপোনালোকে গম পাইছে নিশ্চয় কিমান দূৰ হ'ব। তো ইমান দূৰ মই আজি সিদ্ধান্ত ল'লোঁ, ইমানটো আজি মই খোজকাঢ়ি যাম। বন্ধুসকল, আজি আৰু অকলে ঘূৰি ফুৰিছোঁ, কাৰণ মোৰো বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই। কিনো দেখাম, কৰোণাৰ কাৰণে আমি ক'তো ওলাই যাব পৰা নাই। তো আৰু লগে ভাগে যাবলৈও অকণমান দিগদাৰ হয়। গতিকে অকলে ৰ'দৰ মাজত আজি গোটেই ঘূৰি আপোনালোকক দেখাই আছোঁ। এই বন্ধুসকল, মই বিশেষ কথা এটা ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। যিটো কৰোণাৰ কাৰণে আমি সকলো ৰাইজে ভয় খাই আছোঁ। তো ইমান ভয় খোৱাৰ কথা নাই, কাৰণ ভয়টো লাগেই আৰু মানুহৰ। কিন্তু ক'বলৈ গ'লে কি হ'ল, নিউজত যিটো দেখাই আছে আমাক, বহুত ভয়ানক ধৰণে আমাক নিউজবিলাক দিয়ে। তো ইমান ভয় নকৰিব, কাৰণ আমি নিজৰ সজাগতাই আমাক বচাব, আৰু আমাৰ ভাৰতখন আগৰ নিচিনা হৈ আহিব। বন্ধুসকল, আজি মই ডিউটিলৈ আহিছিলোঁ, আৰু ডিউটিত অহা মই 5টামান বজাতে আহিছিলোঁ। তো মই তাৰ ভিডিঅ' আছে বাৰু, মই আপোনালোকৰ ভিডিঅ'টো দি দিম বাৰু এইটো। তো 5টামান বজাতে মই যেতিয়া ওলাইছিলোঁ, তেতিয়া গোটেই মানুহবিলাকে যেনেকৈ ডিষ্টেঞ্চ ৰাখি চৰকাৰে দিয়া ৰুলছবিলাক মানি অলপ দূৰে ডিষ্টেঞ্চত থিয় হৈ আছিলে। তো ইয়াতে চবেই ৰুলছবিলাক ফ'ল' কৰিছে, আৰু ইয়াতে চব ইমান ডাঙৰ ৰ'দ, আৰু ইয়াতে সদায় মানুহ অহা যোৱা কৰি থাকে। কিন্তু আজি চব শূন্য, ৰাজপথ পূৰা শূন্য। তো সঁচাকৈ চিন্তা কৰিবলগীয়া কথা। তো আগতে কেনেকুৱা আছিলে দিনবিলাক, আৰু আজিৰ যুগত কেনেকুৱা হ'লগৈ দিনবিলাক। তো আমাকো অলপ মনবিলাক ইমান ভাল নালাগে। তো আমি যেতিয়া মৰ্ণিঙত 5টামান বজাত ডিউটিলৈ ওলাইছিলোঁ, সেইটো টাইমৰ দৃশ্য এয়া। আৰু সকলোৱে 1 মিটাৰতকৈ আঁতৰত থিয় হৈ আছে, আৰু সকলোৱে মাস্ক পৰিধান কৰিছে। হাই প্ৰভু, তো ভাগৰ লাগিছে, অলপ বহিব লাগিব। ঘাম পানী ওলাই গৈছে, আপোনালোকে দেখিছে। তো আৰু কিমান খোজকাঢ়িব লাগিব নাজানো, অকলে খোজকাঢ়িবলৈও বেয়া। তো অলপ গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক। এইবিলাক কোম্পানী, তো এইবিলাক কোম্পানীতে আমি এনেকুৱা আৰু কাম কৰোঁ। তো এইবিলাক কোম্পানী এৰিয়া, থালি ৰোড যিটো থালি বুলি কয়, এইফালে আহিলে আৰু পূৰা কোম্পানী এৰিয়াই হয়। আজি খোজকঢ়া কাহিনীটো আপোনালোকে গম পাইছেই, কাৰণ বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই। তো এইটো খোজকাঢ়ি যোৱাটো এটা মোৰ কাৰণে ফূৰ্তি, আৰু ইমান দূৰ আজি অকলে খোজকাঢ়ি যাম, কিমান ভাল লাগিব গোটেই ৰ'দটো। তো মানে কণুৰৰ পৰা উৰণপল্লী বুলি কয়, 7-8 কিলোমিটাৰমান লাগে হয়। তো গৈ নিশ্চয় ৰুমত লগ পাই আছোঁ। এনেকুৱা গছ অসমত প্ৰায় কমেই দেখি পোৱা যায়, কেইবাজোপা একেলগত। তো এইবিলাকত পূজা কৰা যায় তামিলনাডুত। তো এনেকৈ গৈ থাকিম। আৰু এতিয়া সময় 3টা বাজিছে, আৰু ৰুমত কেইটা বজাত পাওঁগৈ দেখাই আছোঁ বাৰু। তো আনিকেল যাব পাৰি, এইফালৰ পৰা ৰ'দ আছে। তো এইফালে পালোহি। ইয়াতে অকণমান ৰেষ্ট কৰিবৰ কাৰণে ৰেষ্ট কেম্প আছে। তো অলপ ৰেষ্ট কৰি আৰু বিন্দাছ আকৌ নৰখোঁ, খোজকাঢ়ি গৈ থাকিম। বন্ধুসকল, পাকিস্তান আৰু হিন্দুস্তান শুনিছে, পাকিস্তানৰ মাজত আকৌ এখন হিন্দুস্তান বুলি ঠাই এডোখৰ আছে। তো এইডোখৰকে হিন্দুস্তান বুলি কোৱা হয়। মই কৈছিলোঁ নহয়, এনেকুৱা ডাঙৰ গছবিলাকৰ তলত এনেধৰণে পূজা কৰা হয়। তো এইবিলাকে পূজা কৰে। তো বৰ্তমান গৈ আছোঁ, আৰু কেতিয়ালৈ পাওঁ কি নাজানো, ভাগৰো লাগিছে, ডিউটি কৰি আহিছোঁ। তো আজি কিন্তু খোজকাঢ়িয়ে যাম পূৰা ৰুমলৈকে। 7 কিলোমিটাৰ 7.5 কিলোমিটাৰ এনেকুৱা ধৰণৰ হ'ব। 10 টকা ভাড়া ল'লে কিমান দূৰ আপোনালোকে গম পায়। আৰু অলপ গৈ আছোঁ। আৰু
অকল চক কিমান দোকান বজাৰ আছে, কিন্তু সকলোবিলাক বন্ধ। 2-এখন দোকান খোলা আছে, যিবিলাক ফাৰ্মাচী এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্টবিলাক খোলা আছে। তো মানুহ ৰাস্তাপথত নাই একেবাৰে, বেয়া লাগিছে। এজন দুজন ঘূৰি আছে। তো সঁচাকৈ আগৰ দিনবিলাক আমাৰ আৰু কেতিয়া ঘূৰাই আহে তাকে আমি আশা কৰি আছোঁ। ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি থাকিব, প্ৰাৰ্থনা কৰি থাকিব আকৌ আগৰ দিনবিলাক ঘূৰি অহাকৈ। বন্ধুসকল, এইটো ৰাস্তাত কি দেখিলোঁ চক, চৰাই, কেনেকুৱা ধৰণৰ চৰাই। তো এইবিলাক বেলেগ আছে। তো কুকুৰ, ৰাস্তাত গৈ থাকোঁতে এইবিলাকেই দেখি গৈ আছোঁ আৰু। তো গৈ থাকোঁ। বন্ধু বহুত ক'লোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰাটো আপোনালোকৰ কথা, কিন্তু ছাবস্ক্ৰাইবটো কৰি ৰাখিব। বন্ধুসকল চক, কিমান হাবিৰ মাজেৰে যাব লাগে, মানে জংঘল এৰিয়া নিচিনা লাগে এইবিলাক চালে মানে। আৰু অকলে যাবলৈ আগতে বহুত ভয় লাগিছিলে, কিন্তু আজিকালি কি হ'ল, কৰোণা, মানুহবিলাক বৰ অহা যোৱা কম, চানচুন ৰাস্তা। তো গৈ ইমান বেয়া লগা নাই, 1-2খন গাড়ীও গৈ আছে, বিন্দাছ গৈ আছোঁ আৰু। বন্ধুসকল, যেতিয়া আমাৰ দুখ আহে, মানে মনলৈ বহুত দুখ আহি যায়, তেতিয়া এনেকুৱা এখন জেগালৈ মনত পৰে, যিখন ঠাই একেবাৰে নিজান হৈ থাকে। তো আজি এনেকুৱা এটা দিন আহিলে, যিটো আমাৰ দুখ সকলোৰে আহিলে। আৰু আজি চব পূৰা ৰাজপথ শূন্য, নিজান। এয়া অসম নহয়, এয়া তামিলনাডুৰ এটা পথ আৰু খালী ৰোড বুলি কোৱা যায়। ইয়াত চব ইমান শূন্য মানুহ, আৰু ইয়াত সম্পূৰ্ণ লকডাউন দিয়া নাই। মানুহে ভয়ত নিজে আৰু চৰকাৰে দিয়া নিয়মবিলাক মানি ইয়াতে একেবাৰে শূন্য। মানুহবিলাকে কিমান ধুনীয়াকৈ পালন কৰিছে লকডাউন। কিন্তু লকডাউন পালন কৰিলেও আমাৰ মনবিলাক এনেকুৱা লাগিছে মৰি গ'ল। মনবিলাকত আমাৰ একেবাৰে ফূৰ্তি বোলা বস্তুবিলাক নাই, ৰাজপথ শূন্য। তো দুখে লাগে এনেকুৱা কথাবিলাক ভাবিলে। আৰু আকৌ সেই দিনবিলাক ঘূৰি আহক, আপোনালোকেও বিচাৰক, ভগৱানক প্ৰাৰ্থনা কৰক আৰু সোনকালে ঘূৰি আহিব, তাৰে আশা কৰিছোঁ। আমিও আকৌ অসমলৈ ঘূৰি যাম, বিন্দাছ এনজয় কৰিম লগৰবিলাকৰ লগত। তো ব'লক, গৈ আছোঁ। ফুলৰ বাগান, কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। আমাৰ যে অসমত যেনেকৈ চাহ খেতি কৰা হয়, তেনেকৈ ইয়াতে ফুলৰ বাগিচা আছে। আৰু এনেকৈ আহি পাই গ'লোঁ হাৰিদা কোম্পানী। তাৰপিছত আৰু ইয়াৰ পৰা গৈ আছোঁ, বহুত দূৰ খোজকাঢ়িলোঁ, ভাগৰ লাগি গ'ল। কিবা এটা খাব লাগিব আৰু এতিয়া গৈ। বন্ধুসকল, এনেকৈ আহি পালোহি বেলগোন্দাপল্লী। আৰু এতিয়া মই আপোনালোকক এটা কুৱেশ্যন সুধিম। তো অসমততো হাল বোৱাৰ ছিজন, খেতিৰ ছিজন। তো কৰোণাৰো ইফালে পূৰা প্ৰহাৰ। তো অসমত হাল বোৱাৰ টাইমত আপোনালোকে মাস্ক পিন্ধি হাল বাব নে মাস্ক নিপিন্ধাকৈ হাল বাব? তো এইটো আনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ। তো বন্ধুসকল, আহি আৰু এই বেলগোন্দাপল্লীতে কিবা এটা খাই লওঁ। জুচ এটা লৈছোঁ, জুচটো খাই লওঁ, তাৰপিছতে আপোনালোকৰ লগত কথা পাতিম। তো বন্ধুসকল, খোজকাঢ়ি ভৰি বিষাই গ'ল আৰু 3 কিলোমিটাৰমান আছে। বহুত দূৰৰ পৰা আহিলোঁ। তো এতিয়া বাছত উঠি দিলোঁ আৰু ৰুমত গৈ পাই একেবাৰে আৰু নিজৰ বাছ ষ্টেণ্ডটো দেখাম আৰু। তো পালোহি, বাছৰ পৰা নামিছোঁ। তো পাই গ'লোহি উৰণপল্লী, আৰু ৰুম পামগৈ আৰু অলপ পিছতে। বন্ধুসকল, ৰুমলৈ আহি পালোঁ আৰু চক 6:30 বাজিছে এতিয়া। তো 3টা বজাত আহিছিলোঁ আৰু 6:30 হৈ গ'ল, 6:30 হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। কৰোণা বেমাৰে যিটো এটা ভয়ানক ৰূপ লৈছে, তো সকলোৱে সাৱধান হৈ থাকিব আৰু মাস্কখন বিশেষকৈ ব্যৱহাৰ কৰিব। আৰু চৰকাৰে যিবিলাক ৰুলছবিলাক দিছে, সেই সকলোবিলাক আমি মানি চলিম। তো ধন্যবাদ। ভিডিঅ'টো শেষ কৰোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু নহ'ব